সাধু শুনো আহা, সাধু 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 শুনো আহা। মই তোমালোকক এটা আজি সাৰুৱা সাধু কথা ক'ম, তোমালোকে মনোযোগ দি শুনিবা। স্বৰ্গৰ ৰজা আছিল ইন্দ্ৰ। ইন্দ্ৰৰ এটা মূৰ্খ পুত্ৰ আছিল, মূৰ্খ পুত্ৰৰ নাম আছিল হৰিদেৱ। ইন্দ্ৰ ৰজাৰ ওচৰত এখন বিচাৰ আহিল। এই বিচাৰত লক্ষী, সৰস্বতী, ধৰ্ম, কৰ্ম এই চাৰিজন দেৱতাই তাৰমানে বিচাৰটো দিলে। বিচাৰৰ অৰ্থটো হৈছে লক্ষী কয় মই ডাঙৰ, সৰস্বতী কয় মই ডাঙৰ, ধৰ্মই কয় মই ডাঙৰ, কৰ্মই কয় মই ডাঙৰ। এই বিচাৰখন কৰি দিবলৈ বুলি আটাইয়ে তাৰমানে ৰজাক ক'লে। ৰজাই এসপ্তাহৰ সময় ল'লে। এসপ্তাহ পিছত আহিবা, মই তোমালোকক বিচাৰ কৰি দিম। এসপ্তাহ পিছত এই বিচাৰখনৰ দায়িত্ব দিলে তেওঁৰ পুত্ৰ হৰিদেৱক। ৰজাই হৰিদেৱক দায়িত্ব দিলে। সেইদিনা সময়মতে লক্ষী, সৰস্বতী, ধৰ্ম, কৰ্ম আটাই আহি ৰাজসভাত প্ৰৱেশ কৰিলে। হৰিদেৱে ৰজাৰ ড্ৰেছ পিন্ধি ৰাজসভাত বহি আছে। লক্ষী, সৰস্বতী, ধৰ্ম, কৰ্ম আটাই তাৰমানে চাই দেখে আজি দেখোঁ ৰজা বেলেগ। তেতিয়া হৰিদেৱে তাৰমানে সুধিলে, লক্ষীৰ পিনে চাই বুলি ক'লে, লক্ষী কি হ'ল কোৱাচোন। লক্ষীয়ে ক'লে, মই লক্ষী, মই এই পৃথিৱীত আটাইকেইটাকে খোৱা লোৱা দিছোঁ। গতিকে মই অবিহনে তাৰমানে আটাই লঘন পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত তাৰমানে মই শ্ৰেষ্ঠ বুলি দাবী কৰিব খোজোঁ। হয় নেকি? ঠিক আছে, মোক চিনি পাইছা? মই ইন্দ্ৰ ৰজাৰ পুত্ৰ হৰিদেৱ। মই ৰজাৰ ল'ৰা হৈও কি কাৰণত লঘনে থাকিব লাগিল? তুমি ক'ত গৈছিলা তেতিয়া লক্ষী কঁপিবলৈ ধৰিলে আৰু কঁপি ক'বলৈ ধৰিলে, সেইটো আপোনাৰ কৰ্মফল। যদি কৰ্মফলকে তুমি ধিওৱা তেতিয়াহ'লে কি বুলি চেষ্টা কৰিব খোজা? এই লক্ষীৰ কাৰণে মনে মনে থাকিল। তাৰপিছত সৰস্বতীক ক'লে, সৰস্বতী তুমি কি বুলি দাবী কৰিব খোজা? সৰস্বতীয়ে ক'লে, মই অবিহনে মানুহৰ জ্ঞান চকু মুকলি নহয়। মই সকলোকে জ্ঞান চকু মুকলি কৰি দিছিলোঁ। মোক চিনি পাইছা সৰস্বতী? পাইছোঁ। মই ৰজাৰ ল'ৰা হৈও মোৰ শিক্ষা দীক্ষা কিয় নহ'ল, মোৰ জ্ঞান চকু কিয় মুকলি নহ'ল? তেতিয়া সৰস্বতী তুমি ক'ত গৈছিলা? সৰস্বতী ক'লে, সেইটো আপোনাৰ কৰ্মফল। তাৰপিছত ধৰ্মৰ পৰা পৰিল। ধৰ্মই ক'লে যে মই সকলোকে শান্তি প্ৰতিষ্ঠা কৰিছোঁ। মই অবিহনে এই পৃথিৱীৰ আটাইয়ে তাৰমানে অশান্তিত ভুগিব লগা হয়। সেয়ে মই সকলোকে তাৰমানে শান্তি প্ৰতিষ্ঠা কৰোঁ। তেতিয়া ধৰ্মৰ পিনে চাই হৰিদেৱে তাৰমানে ক'লে, মোক চিনি পাইছা? মই ৰজাৰ ল'ৰা হৈ মোৰ কিয় অশান্তি হ'ল? তেতিয়া তুমি অশান্তি ক'ত গৈছিলা শান্তি প্ৰতিষ্ঠা কৰিবলৈ? তেতিয়া ধৰ্মই ক'লে, এইটো আপোনাৰ কৰ্মফল। এইবাৰ কৰ্মৰ পৰা কৰিম। কৰ্ম তুমি কোৱাচোন, মোৰ কি কাৰণত তাৰমানে বিদ্যা শিক্ষা নহ'ল? যে আগৰ কালত আপুনি এজন প্ৰতাপী ৰজা আছিল, শিক্ষা দীক্ষাই পাৰ্গত আছিল আৰু তাকে লৈ আপুনি গৌৰৱ কৰিছিল, আৰু সেইকাৰণে এই জন্মত আপোনাক তাৰমানে বিদ্যা শিক্ষা দিয়া নহ'ল। মই কিয় লঘনে থাকিব লগা হ'ল? যে আগৰ জন্মত আপুনি তাৰমানে আপোনাৰ প্ৰজাবৰ্গই লঘনে আছিল, এই খবৰটো আপুনি লোৱা নাছিল, আৰু সেইকাৰণে এই জন্মত আপোনাক লঘনে ৰখা হ'ল। তেতিয়াহ'লে মই কোনো ভাল কাম কৰাই নাছিলোঁ নেকি? কৰিছিল কাৰণে পুনৰ তাৰমানে ৰজাৰ ঘৰত জন্ম দিয়া হ'ল। গতিকে আপোনাৰ আজিৰ তাৰিখৰ পৰা আপোনাৰ আগৰ সেই পাপখিনি আঁতৰ হ'ল। আজিৰ পৰা আপোনাৰ সুদিন আহিল। ছাত্ৰ ছাত্ৰীসকল বুজিলা নহয়? কৰ্মই হৈছে মূল। কৰ্ম অবিহনে কোনো ডাঙৰ হ'ব নোৱাৰে। ইয়াৰ সাৰমৰ্ম হৈছে এইটো।